আমাৰ উচ্ছেদিত মানুহে তো ৰাতি মানে এই জংঘলৰ মাজত কেনেকৈ জীৱন যাপনটো ঘটাই আছে। তো এজন ইয়াত আমাৰ দাদা আছো, তো আমি সুধি আছো বৰ্তমান যে আপোনালোকক উচ্ছেদ কৰি দিছে চৰকাৰে। তো বৰ্তমান আপোনালোকে যে জংঘলত আছে, তো আপোনালোকে কি ক'ব বিচাৰে চৰকাৰক? আমি চৰকাৰক এটি ক'ব বিচাৰো, আমি আজি 15 বছৰ ধৰি আমি বিজেপি চৰকাৰক ভোট দি চৰকাৰ বনাই জিতি আছে চৰকাৰে। আমাক উচ্ছেদ কৰি দিছে, এতিয়া আমাক কিবা একটা সহায় কৰক। মোক মাটি লাগে, মাটি 1 বিঘা কৰি মাটি দিয়ে, পাট্টা মাটি দিব লাগে আমাক। আমি জংঘলৰ মাজত ইমান বসবাস কৰি আছো, চাওক আমি কিমান দুখ কৰি আছো। এইখন চৰকাৰে আমি ভোট দি চৰকাৰ বনাইছো, আমাক এতিয়া জুই লগাই আছে চৰকাৰ। আমি কবলে একো নাই, আমার ঘর বাড়ি সব ভাঙি দিছে ভাই। আপোনালোকে চাওক এইটো, আমি এতিয়া যেন ইমান দুখ কৰি আছো। তো চাওক বৰ্তমান ৰাতি প্ৰায় 2টা সময়ত মানে মানুহে উচ্ছেদিত মানুহে তো মানে কিবা থাকিবলৈ কিবা মানে জাগাই নাই। তো এজন মানুহে আমাক মাতিছে, তো চাওক ইয়াত মানুহে তো এই ৰাতি ঠাণ্ডাৰ মাজত তো ৰাতি এনেকৈ জুই জ্বলাই মানুহে জীৱন যাপন ঘটাই আছে। চাওক পথাৰৰ মাজত, বাগানৰ মাজত, জংঘলৰ মাজত এনেকৈ উচ্ছেদিত মানুহে জীৱন ঘাটি আছে। তো গাইছ, আমাৰ অসমৰ সকলো ৰাইজক অনুৰোধ যে আপোনালোকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ক, যে আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে দেখিবলৈ পাৰে যে এইসকল মানুহ আমাৰ ভাৰতীয় নাগৰিক হয়, তো এইসকল মানুহক পুনৰ সংস্থাপন দিব লাগে। কিয় চাওক এনেকৈ যে এটা জাতিক এটা টাৰ্গেট কৰি যে এনেকৈ বিপদত ৰাখি আছে মানুহক, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কি মনত অলপো কি মায়া দয়া নাই নেকি? তো এয়া দাদা কিবা ক'ব কওকচোন। আমি এটা কথা বিচাৰিছো, যদি উচ্ছেদ কৰে চৰকাৰে, হিন্দু মুছলিম কিন্তু জাতি নহয়, সকলো মানুহক উচ্ছেদ কৰিব লাগে। খালি মেয়া মানুহ টাৰ্গেট কৰি যেন উচ্ছেদ কৰি আছে, এইটো মানে বহুত বেয়া কাম কৰি আছে। উচ্ছেদ মানে কথাটো যেইকেইটা ফৰেষ্টৰ মাটি হয় চব মানুহকেইটাক উচ্ছেদ কৰিব লাগে। খালি মুছলমান মানুহ চাই চাই উচ্ছেদ কৰি আছে এইখন চৰকাৰে, কিন্তু এইটো বহুত বেয়া কাম কৰিছে। কিন্তু চাওক আমাৰ ৰাইজ কিমান দুখ কৰি বহি আছো, জংঘলৰ মাজত আমাৰ ঘৰ বাৰী চব উচ্ছেদ কৰি দিছে, আমি বহিবলৈ জাগা নাই। আমি এইটো ক'ব বিচাৰো, 1 বিঘাকৈ পাট্টা দিয়ক, মাটিৰ পাট্টা দিয়ক। যদি আমাৰ ভোট লাগে তেনেহলে আমি যিমান ৰাইজ আমাৰ আছে পাব্লিকক মাটি দিয়ক, পাট্টা দিয়ক, শান্তিত বহিবলৈ দিয়ক। আমি কাম কৰি ইমান দুখ কৰি ঘৰ বাৰী বনাইছো, চব ভাঙি চুৰমাৰ কৰি দিছে। ইমানটো ভাঙাটো বহুত বেয়া কাম কৰিছে। এতিয়া ইমানটো যদি পাৰে এটা ঘৰ আমাক দিয়ক, আৰু আমি এটা ঘৰ দিলে আমি বিজেপি চৰকাৰক যিমান জীয়াই থাকিম ভোট দিম, আৰু যিমান আমাৰ ৰাইজ আছে চব বিজেপি জিন্দাবাদ কৈ থাকিম।